নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি মই বনাম সৰু সৰু পুঠি, দৰিকণা মাছ আৰু জিকা। এতিয়া মই কেৰাহীটো গৰম দি লৈছোঁ। মাছখিনি মই আগতে ভাজি লৈছোঁ। এতিয়া মই জিকা আঞ্জাখিনি উঠাই দিম। মোৰ কেৰাহী গৰম হৈ গ'ল। কেৰাহীত দি লৈছোঁ তেল। এতিয়া দি লৈছোঁ কাটি থোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া। মই পিঁয়াজখিনিত অলপমান নিমখ আৰু হালধি গুড়ি দিছোঁ। মোৰ পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লোৱা হৈ গ'ল। এতিয়া মই এটা বিলাহী লৈছোঁ। মই বিলাহীটো আগত ভাজি ল'ম। মোৰ বিলাহীখিনি ভাজি লোৱা হৈ গ'ল। ইয়াতে এতিয়া মই কাটি ৰখা জিকাখিনি দি দিম। মই এতিয়া ইয়াতে দিছোঁ হালধি গুড়ি আৰু নিমখ। মই এতিয়া ঢাকি দিছোঁ। মই এতিয়া ঢাকনিখন গুচাই ল'লোঁ। আঞ্জাখিনি সিজিছে, অলপমান শুকাই ল'ম পানীখিনি। এতিয়া দিছোঁ পিচি লোৱা নহৰু আৰু আদাখিনি। এতিয়া ঢাকি দি লৈছোঁ। মই এতিয়া লৰাই পানীখিনি শুকাই গ'ল আঞ্জাখিনি। এতিয়া মই পানী দিয়া সময় হৈছে। এতিয়া মই পানী দিম। মই পানী গৰম কৰি লৈছোঁ। মই এতিয়া গৰম পানী দিম। মই জিকাখিনিত জিৰা মছলা ব্যৱহাৰ নকৰোঁ। মই মাত্ৰ আদা আৰু নহৰু আৰু পিঁয়াজ দিছোঁ আৰু কেঁচা জলকীয়া আৰু একো নিদিওঁ। ঢাকি ল'ম। অলপ উতল অহাৰ পিছত মাছখিনি দি দিম। মাছখিনি দিয়াৰ পিছত হৈ যাব। মোৰ এতিয়া আঞ্জাখিনি উতল আহিছে। এতিয়া মই মাছখিনি দি লৈছোঁ। এতিয়া মই অলপমান ঢাকি দিছোঁ। মোৰ এতিয়া হৈ গ'ল আঞ্জাখিনি। মোৰ এতিয়া আঞ্জাখিনি ৰেডি হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু নতুন ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমান দূৰ চোৱালৈকে আপোনালোকক বহুত ধন্যবাদ থাকিল। আজিলৈ আহিছোঁ। বাই বাই।